আজি জন্মাষ্টমী তাৰ কাৰণে মই আপোনালোক সকলোৰে মাজত আহিছোঁ। আজি মই ইতিমধ্যে কিছুমান ৰেচিপি দিছোঁৱে, আপোনালোকে সকলোৱে খুব মৰম দিছে। গতিকে আজি ভাবিলোঁ মই নিজে এটা ভিডিঅ' বনাওঁ, ব্লগ বনাওঁ। আৰু আজি মই ব্লগটো বনাইছোঁ মোৰ ওচৰৰ খুৰী এজনীৰ ঘৰত। তাত সকলোৱে জন্মাষ্টমী পালন কৰিছে আৰু জন্মাষ্টমীৰ কাৰণে মই ইয়াত আহিছোঁ। ইয়াত সকলোৱে নাম কীৰ্তন পুথি পঢ়িছে আৰু মাহ প্ৰসাদ খিচিৰি ভোগৰ আয়োজন কৰিছে। গতিকে ইয়াত আহিছোঁ আজি। ইয়াত কেনেদৰে কি কৰা যায় মই আপোনালোক সকলোকে দেখুৱাই যাম। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে চাই থাকক। আগলৈও মই এনেকৈ কিছুমান স্মৰণীয় কিছুমান বিশেষ দিনত ভিডিঅ' বনাই দেখুৱাই যাম আপোনালোকক। সকলোকে চাই থাকিব আপোনালোকে। সকলোৱে মিলি আজি এই পবিত্ৰ দিনটোত ধুনীয়াকৈ নাম গাইছে। ইয়াৰ আগত পুথি কৰিছিলোঁ, শুনি মই নাপালোঁ কাৰণ মই দেৰিকৈ আহিলোঁ। আপোনালোকৰ মাজলৈ মই নামখিনি লৈ আহিছোঁ। দৌৰা-দৌৰি কৰি আছে। এইফালে আয়তীসকলে অকণমান সময়ৰ বাবে জিৰণি লৈছে আৰু ইয়াত নাম কীৰ্তন কৰা হ'ব। এয়া ওচৰৰ খুৰা এজনে খিচিৰি চব্জি বনাইছে। এয়া খিচিৰি খাব বিচাৰিব।